মই প্ৰিয়ংকাই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক সদায়। আৰু আপোনালোকে হয়তো নিশ্চয় গম পাইছেই মোৰ থাম্বনেইলটো দেখি যে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। হয়, আজি আমি যাবলৈ লৈছোঁ শিৱসাগৰ এখন জনপ্ৰিয় গাঁওখনৰ নাম হৈছে নিমাইজান গাঁও। আৰু নিমাইজান গাঁৱতে অসমৰ এজন খুব জনপ্ৰিয় গায়ক তথা সংগীত পৰিচালক মানস ৰবীন ডাঙৰীয়াৰ ঘৰ হয়, তাতে তেখেতৰ ঘৰ। চ' আমি তেখেতৰ ঘৰলৈকে গৈ আছোঁ। আৰু আপোনালোকে হয়তো জানেই যে মানস ৰবীন ডাঙৰীয়াৰ খুব জনপ্ৰিয় ছবি জোনবাই, লেফাফা এনেকুৱা ধৰণৰ ছবিবিলাক চিত্ৰগ্ৰহণ হৈছিলে নিমাইজান গাঁওখনতে। চ' নিমাইজান গাঁওখন কিমান সা সলনি হ'ল নে একেই আছে, সকলোবোৰ মই আপোনালোকক দেখুৱাম। চ' আপোনালোকে প্লিজ ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু লগতে মানস ৰবীন ডাঙৰীয়াৰ গাঁৱৰ ঘৰখন, যিখন তেওঁৰ পুৰণি ঘৰ, চ' সেই ঘৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ মই, মোৰ মা আৰু মাৰ বায়েক ভনীক আমি সকলোবোৰ গৈ আছোঁ মানস ৰবীনৰ পুৰণি ঘৰলৈ। চ' মাহঁতৰ পেহীয়েকৰ ঘৰ। চ' সকলো মানুহ যি আছে সেই পুৰণি ঘৰখনত সকলোৰে লগত চা চিনাকি কৰাই দিম। চ' আপোনালোকক গাঁওখনো দেখুৱাম। চ' প্লিজ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বলক। আৰু বেছি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এয়া হাইৱেলৈ আহিলোঁ। এয়া মা, এয়া জেঠু, তাৰপৰা সেয়া দেখাই আছোঁ মাহীহঁতক। মানুহক দেখাইছোঁ। ডাঙৰ তেনেহ'লে আমি নাই পঢ়ি আকৌ ল'ৰাটো কৈছোঁ বুলি ভাবিছে চাগে। কি চালিয়া ৰাস্তাও জোনবাই দলংখন মাতিব লাগিছিলে। গম পালে গালি পাৰিব। এইবোৰ আড্ডা প্লেচ হয় নি? সেইফালে যায়গৈ আকৌ হেৰিলে। পোনে পোনে যাম। এইফালে যাম দেই। এইফালে যামগৈ। আহিব বুলি গোটেই গাঁৱৰ মানুহে চাইছে, আহিছোঁ দিয়া গম পাইছে আৰু চেলেহে বাঢ়িছে বুলি গোটেই গাঁও চেলেহে বাঢ়িছে। খুলি দিছে দাঙি দিছে তাই জানো গাড়ী ওলাবলৈ দিছে আকৌ পৰা পেহীয়ে ব্লাউজ মনিকা মাৰি আহি মানে ভাল আইতা ভালনে? আমাৰ মেইন মানুহ আমি ওই তাৰপৰা দেখিছোঁ বাইদেউ। এয়া পেহী আইতাৰ ৰুম। পিছফালে ধুনীয়া পথাৰ আছে, গেল কলনি ফালে। পুখুৰী চুখুৰী ইমান ধুনীয়াকৈ আছে ন, একোৱে দেখি পোৱা নাই। হা নানামিবা, পৰিবা আকৌ।
ইমান ধুনীয়া হেৰিখিনি কাৰ পথাৰখন গাঁৱত সেইকাৰণে ভাল লাগে পথাৰখনৰ মাজত জানিব পৰা হ'লে কি ধুনীয়া পৰিৱেশ এইফালে ভণ্টি গৈ আছে পথাৰত চাবলৈ এয়া পুখুৰীটো গাঁৱৰ পৰিৱেশটো এনেও ভাল লাগে আৰু নিমাইজনতো ক'বই নালাগে কৈছিলে নিমাইজনৰ গাঁওখন গোটেইখনটো দেখাব নোৱাৰোঁ কিন্তু দেখাইছোঁ আৰু গাঁৱৰ পৰা যিখিনি পাওঁ সেইখিনি দেখাই যাওঁ তাৰপিছতে গৈ আছোঁ আৰু খালী ভৰিয়ে খোজকাঢ়ি এই চেণ্ডেল পিন্ধি যাবা সেইফালে পিছত যাম গড গাহৰি লাহে মনে বোলা আছে কৃষ্ণ আমি ৰিলছ বনাম দেই ৰ'বা আৰু এটা আছে চল ফুট পেহীয়ে এটা গিফ্ট দিছে বহুত বছৰ মই লগ পাইছে কাৰণে আৰু মানুহবোৰ লগ নাই পোৱা যে আৰু মানুহবোৰ লগ নাই পোৱা যে আৰু বিয়ালৈ গ'ল ক'ত বিয়া ডাঙৰ পৰিয়ালটো গোটেই বিয়া লগাব গ'ল আজি নাহে নি আজি অথনিকে আহে যদি আহিব নাহিলেও কাইলৈ ৰাতিপুৱা আহিব ডাঙৰটো আহিব আমি লগেই নাপাম বুলি কোৱাচোন বিয়ালৈ গৈছে বুলি কৈছিলোঁ নহয় গম নাপাওঁ নহয় মই এইফালেদি সোমাব পাৰি হয়নে চবফালে ৰাস্তা আছে চৌকা আছে ঢেঁকী আছে ন ফলো আছে কিবা দিয়া আছে এইফালে হেৰি কৰি থৈছে আকৌ বান্ধি থৈছে আজিকালি ঢেঁকী পাবলৈকে টানছেচোন আছে যে দেখিবলৈ যে পালোঁ আকৌ দেই নহ'লে টিভিতে দেখি থকা হয় এইবোৰ ৰিয়েল হয় গাঁৱৰ হেৰিবোৰ দৰ্জা দি থাকে নহয় আহি গ'ল চিঞৰ বাখৰ হাল্লা খুলিব আকৌ কিবা তেতিয়া তেনেকে আৰম্ভণি হয় আকৌ কিবা ময়ো নাজানো ময়ো সেই ষ্টাৰ্টিং কৰিছোহে একো নাই এয়া দেখিছেনে আগৰ দিনৰ কি ধুনীয়াকৈ চৌকাতে বনাই ভাত একদম ভাল লাগিছে আৰু পিয়ৰ গাঁৱৰ টিকলিৰ নামটো কি কুঁহি গগৈ কোন ক্লাছত পঢ়ি আছা 3 সেৱা দিয়া বৰা মাংস নেকি মাংস ৰাম ফটোখন তুলিছোঁ যোনে নাই অহা জ্বলিবতো এতিয়া আমি আছোঁ পেহী আইতাহঁতৰ পথাৰত মোৰ লগত আছে ভণ্টি মাহী ছোৱালী চাই দিয়া আকৌ হাই কৈ দিয়া আমি ফটো চটো অলপ মাৰিলোঁ ভিডিঅ' শ্বুট অকণমান কৰিলোঁ তাৰপিছত আৰু আছোঁ আৰু খুব ৰ'দ দিছে আজি তথাপিতো গাঁৱৰ ঠাইবোৰ ভাল লাগে যিহেতু সেইকাৰণে অলপমান ফুৰিছোঁ আপোনালোককো দেখুৱাইছোঁ আৰু পিছফালে খুব ধুনীয়া এখন পথাৰ আছে পুখুৰী দুটা আছে চ' তালৈ আমি যাম ৰ'দটো বহুত দি থকাৰ কাৰণে মাহঁতে নাযাওঁ কৈছে চ' তালৈ গৈ পেলাই আপোনালোকক মই বাকীখিনি দেখাই আছোঁ ভাগৱতৰ মা ধুনীয়াকৈ আহি আছে ক'ত ফটো মাৰিবলৈ যায় এইডোখৰত মাৰিলে হ'ল তেওঁ কথা পাতি গৈ আছে
এই বহুত ডোখৰলৈকে আছে চাগে ন সেইটো আকৌ সিহঁতৰ হেৰি হৈছে সেইটো ৰাস্তাতে ওলাই আছে দেখিছে নাই সেই ৰাস্তাটোৱেদি যায় এইটো ঘৰটো নে দোকান সেইবোৰ গাড়ী গৈছে যে সেইফালে যায় এপাক মাৰিলে পাই দেখোন পঠাই পঠাই গ'লে পাই দেখোন ঘৰ আহি পাই গ'লোহি আৰু আপোনালোকক যেনেকৈ ভাবিছিলোঁ যে ঠাইবিলাক অলপ গৈ পেলাই দেখুৱাম কিন্তু খুব কম সময়ৰ কাৰণে গৈছিলোঁ আৰু আচলতে মাহঁতো বহুত বছৰৰ মূৰত গৈছিলে পেহী আইতাহঁতৰ ঘৰলৈ সেইকাৰণে সময়ো নাছিলে ওলাই মেলি যাবলৈ তথাপিতো তাতে তেওঁলোকৰ ঘৰটো তেওঁলোকৰ মানস মামাৰ যি পুৰণি ঘৰ এতিয়া অকণমান সা সলনি হ'ল তথাপিতো আপোনালোকক দেখুৱালোঁ পুৰণি ঘৰটো কিছুমান বস্তু আছে দেখি আৰু পুৰণা ঘৰটো অলপমান আছে আৰু পিছফালে পুখুৰী পথাৰ সকলোবোৰ দেখুৱালোঁ পৰিৱেশটো দেখুৱালোঁ কিমান ধুনীয়া আৰু লগতে মই গাড়ীত আহি থাকোঁতে আপোনালোক সকলোকে দেখুৱাইছিলোঁ লোহাৰ দলংখন যোনবাৰত আপোনালোকে হয়তো বহুতে দেখিছে ডেম্পুলক লোহাৰ দলংখনৰ ওচৰত বেছিভাগ চিন তাতেই লৈছিলে আৰু খুব ভাল লাগিলে কিন্তু অলপ ফুৰা মেলা কৰিবলৈ মন আছিলে যিহেতু আমি ঘূৰি আহিবলৈ গৈছিলোঁ থাকিবলৈ যোৱাহেঁতেন হয়তো কাইলৈ মানে দেখুৱাব পাৰিলোঁ হয় কিন্তু ঘূৰি আহিবলৈ গৈছিলোঁ সেইকাৰণে ভালকৈ দেখুওৱা নহ'ল কিন্তু সকলোবোৰ দেখুৱালোঁ যিমান পাৰোঁ আৰু যেতিয়া মানস মামা আহিব ভাবিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে দেখুৱাম তেতিয়া অলপ ফুৰা মেলা কৰি অকণমান নিমাইজন গাঁওখন অলপ দেখাম কিন্তু আজিও দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভাল পালে তেন্তে প্লিজ যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোক আগুৱাই যোৱাত সহায় কৰে যেন আৰু প্লিজ চবতকৈ ইম্পৰ্টেণ্ট হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজি আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ চ' সকলো ভালেই থাকক সুস্থ থাকক আৰু হাঁহি থাকক চ' বাই বাই চি ইউ টেক কেয়াৰ লাভ ইউ অল